আচ্ছা, মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত না দেপ্তেশ্বৰী দেৱালয় আছে। এইটো তাৰমানে অন্নপূৰ্ণা মন্দিৰ। মোৰ ওচৰৰ ঘৰৰ কিবা এটা অকেজন আছিলে, তাত গ'লোঁ মই হেনে। আৰু এনে সুবিধা পালে মই যাই থাকোঁ, ভাল লাগে। পিছফালে পুঠিমাৰী নদীটো আছে, ইমান ধুনীয়া জেগাখিনি হয়। মানে চাৰিওফালে শান্তি বিয়পি আছে আৰু তেনেকুৱা লাগে। আজিকালি যিটো পৰিৱেশ চাৰিওফালে হয়নে, তো এনেকুৱা পৰিৱেশত যেতিয়া মন্দিৰত আহোঁ ভাল লাগে কিবা এটা হয়নে। আৰু এই মন্দিৰটো বহুত পুৰণি। যেতিয়া আহোম ৰজা চুকাফা আছিল, চুকাফাৰ দিনতে এই মন্দিৰটো বনোৱা। তেতিয়াৰ পৰা এই স্বীকৃত মন্দিৰটো অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহে, ভাল লাগে। আৰু কয় মানে ইয়াত আহিলে আপোনাৰ যিটো মনোকামনা সেইটো পূৰ হয়। কেতিয়াবা আহিব সময় সুবিধা পালে। এই মন্দিৰটো দেপ্তেশ্বৰী ৰঙিয়াৰ ওচৰতে আছে, ঠিক আছে। চ' আজিলৈ আহিছোঁ, ঠিক আছে। আপোনাৰো মনোকামনা পূৰ হওক। তো ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক আৰু, ঠিক আছে। বাই বাই।